Hey guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে আৰু মই এনটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি মই খুবেই আনন্দিত আৰু মই আনন্দিত হোৱাৰ কাৰণ হৈছে আপোনালোক কাৰণ আপোনালোকে ইমান মোক মৰম আৰু সাপোৰ্ট কৰাৰ বাবে আজি মোৰ ইউটিউব চেনেলটো 1k সাবস্ক্ৰাইবাৰ পাৰ হৈ গল আৰু ওয়াচ টাইমো পাৰ হৈ গল হেবাবে মোক দৰকাৰ হৈছিল সুইফট কোডটো আৰু মই সুইফট কোডটোৰ বাবে আহি গলো হৰুপঠা SBI বেংকলে আৰু আপোনালোকে যদি জানিব বিচাৰে যে সুইফট কোড কেনেকৈ লয় কি কথা নিশ্চয় মোক কমেন্ট কৰিব মই কম আৰু এইফালে মই সুইফট কোডটো লৈ ঘৰলৈ আহিবলৈ ৰাওনা হৈছো আৰু ঘৰলৈ অহা সময়ত এই মিঠাই চিঠাই অলপমান লৈলো আৰু ঘৰত আহি দেখিছো ভন্টিহত আহিলে হেবাবে হাঁহ এটা কাটিলো আৰু হাঁহটো কাটি কুটি এয়া বনাবলৈ ষ্টাৰ্ট কৰিলো বাহিৰতে জুইতে বনাইছো যেহেতু জুইত বনালে খাবলৈ বহুত সোৱাদ হয় হেবাবে বাহিৰতে বনালো আৰু এয়া দেখিছানে ভন্টিয়ে মোক হেল্প কৰি দিছে অলপমান বনোৱা হিজুৱাত তাই মানে গম পাইছে যেহেতু মই হৰুপঠালৈ গৈছিলো আৰু এই আমাৰ মাংস সবজি হৈ গল আৰু যেহেতু জুইত বনাইছো হেবাবে খুবেই ধুনিয়া হৈছে আৰু সবজিখন দেখি খাও খাও লাগি গৈছে আৰু হাঁহ মাংসটো কাৰ ফেভাৰিট জনাব দে গাইছ আপোনালোকে আৰু এই দেখিছে ন ভন্টিয়ে নেমু টেঙা আৰু পিয়াজ কাটি আছে আৰু মই এফালে ভাত বাঢ়ি লৈছো আৰু আজিৰ ভাতগিটা আমি বাহিৰতে খাম আৰু ভন্টিয়ে কৈছে যেহেতু জানুৱাৰী মাহটো আদায় হোৱাই নাই আজি খানাটো বাহিৰতে খাম তেতিয়া বেছি ভাল লাগিব আৰু আমি সকলোৱে মিলি আজি দুপৰীয়া সাজটো এনেকৈ বাহিৰতে খালো সকলোৱে মিলি খুবেই ভাল লাগিলে আৰু মোৰ ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেন্টত জনাব আশা ৰাখিলো